10 তোমালোকৰ যিখন হাফ ইয়াৰ এক্সাম যোৱাবাৰ হৈ গৈছে বা 2022 সেইখন এক্সামৰ আজি কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এইটো ছায়েন্সৰ কুৱেশ্যন হয় আৰু কুৱেশ্যনটো মই আগতে কৈ দিম যে কুৱেশ্যনটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বৰ্ড কুৱেশ্যন হয়। চ' ইয়াতে আমি কুৱেশ্যনবোৰ আলোচনা কৰিম, লগতে এনচাৰবোৰো আলোচনা কৰিম, যিবিলাক তোমাৰ MCQ বা 1 মাৰ্কৰ কাৰণে আছে সেইবোৰ কুৱেশ্যন এনচাৰ সকলোবিলাক চাম। ঠিক আছে, চ' মই ভাবোঁ কুৱেশ্যনটো তোমালোকৰ বহুত হেল্প হ'ব এইবাৰ এক্সামৰ কাৰণে। ঠিক আছে, চ' ইয়াতে দেখিব পাৰা প্ৰথম তোমালোকৰ যিটো কুৱেশ্যন এইটো আহিছে যে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুৰিত সৈতে সংযোগ কৰা হয় বা যোগ কৰা হয়। ঠিক আছে, এইটো যিটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ বি নাম্বাৰটো, হাইড্ৰজেন গেছ আৰু আইৰণৰ ক্লৰাইড উৎপন্ন হয়। অ'কে, তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে অৰ্জিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। ঠিক আছে, আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ অম্লনাশক। অ'কে, তাৰপিছত আছে টুথপেষ্ট সাধাৰণতে মানে টুথপেষ্ট কি হয়, এচিড না বেছ না কি হয়। ঠিক আছে, তো টুথপেষ্টটো কি হয় সাধাৰণতে বেছ হয়, ক্ষাৰকীয়। অ'কে, তাৰপিছত আছে তোমালোকৰ ইয়াতে এটা কুৱেশ্যন আছে এটা গোটা পদাৰ্থ। কুৱেশ্যনটো আছে যে এটা গোটা পদাৰ্থ X যিয়ে ক্লৰিনৰ সৈতে XCl2 গঠন কৰে মৌল Xৰ কোনটোৰ সৈতে কোনটো বৰ্গতে থকাৰ সম্ভাৱনা সবতকৈ বেছি। ঠিক আছে, এইটো যিটো কাৰেক্ট এনচাৰ এইটো তোমাৰ হ'ব মেগনেছিয়াম Mg। অ'কে, তাৰপিছত আছে স্বপক্ষীয় পৰিপুষ্টিত প্ৰয়োজন হয়, এইটো তোমাৰ কাৰেক্ট এনচাৰটো হ'ব অল মানে সকলোবিলাক। ঠিক আছে, ওপৰৰ আটাইকেইটা, এইটো এনচাৰটো হ'ব ডি নাম্বাৰটো, ওপৰৰ আটাইকেইটা। তাৰপিছত কুৱেশ্যনটো আহিছে যে তলৰ উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। তো যিটো এনচাৰটো হ'ব এইটো হ'ব তোমাৰ হ'ব চাইটোকাইনিন। অ'কে, তাৰপিছত আছে বিবৰ্ধনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত। চ' এইটো মোৰ কনফিউজ আছে, তোমালোকে চাই ল'ব অলপ। মোৰ মতেতো এইটো মানে চিম্পাঞ্জিটো হ'ব লাগে, তথাপিও চাই ল'ব তোমালোকে এবাৰ ভালকৈ। তাৰপিছত আছে 8 নম্বৰটো যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ হ'ল, ইয়াৰ এনচাৰটো হ'ব তোমাৰ সমভিত্তিক। অ'কে, পিছৰ কুৱেশ্যনটো আছে ইয়াতে যে চকুৰ কি অংগৰ বিক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটে। তো এইটো যিটো কাৰেক্ট এনচাৰ এইটো তোমাৰ চিলিয়াৰী। অ'কে, তাৰপিছত আছে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়। এইটো কাৰেক্ট এনচাৰটো তোমাৰ নিউক্লিয় শক্তি। অ'কে, তাৰপিছত আছে তোমালোকৰ ইয়াতে খালী ঠাই দিয়া আছে কেইটামান। প্ৰথম খালী ঠাই এটা আছে যে এটা পৰচমৰ দ্ৰব্যৰ pH হ'ব, মানে পৰচমৰ pHৰ মান কিমান আছিল এইটো সুধিছে, এইটো কাৰেক্ট এনচাৰটো হ'ব তোমাৰ 7। ঠিক আছে, তাৰপিছত আছে 2 নম্বৰ যে বিলাহীত কি এচিড থাকে। চ' এইটো মই কনফিউজ আছোঁ। চ' বিলাহীত কি এচিড থাকে, এইটো তোমাৰ চাইট্ৰিক এচিড নহ'লে অক্সিলিয়াৰী এচিড, এইটো দুটাৰ ভিতৰত এটা হ'ব, তোমালোকে ভালকৈ চাই ল'বা আৰু। ঠিক আছে, তাৰপিছত 3 নম্বৰটো আছে আধুনিক পৰ্যায়বৃত্ত তালিকাখনত মানে কিমানটা থিয় স্তম্ভ আছে, এইটো হ'ব 18 মানে 18টা। অ'কে, পিছত তোমালোকৰ ইয়াতে কুৱেশ্যন আছে বায়ু শক্তি হ'ল মানে কি শক্তি। বায়ু শক্তি হ'ব তোমাৰ নৱীকৰণযোগ্য শক্তি, এইটো কি হ'ব নৱীকৰণযোগ্য শক্তি। তাৰপিছত 3 নম্বৰত আছে LPGৰ মুখ্য উপাদানটো হ'ল মানে দুটাকৈ অপশ্যন আছে, যিকোনো এটা হ'ব ইয়াতে। ঠিক আছে, এটা আছে পেট্ৰন আৰু আছে বিউটন। LPGৰ মুখ্য উপাদানটো হ'ল তোমাৰ বিউটন হ'ব ইয়াতে। ঠিক আছে, আনচাৰটো কি হ'ব বিউটন। আৰু 2 নম্বৰটো আছে বগা পোহৰ ইয়াৰ গঠনকাৰী ৰংবোৰলৈ বিভাজিত হোৱা পৰিঘটনাটো কি বুলি কোৱা হয়, বিচ্ছৰণ না বিচ্যুতি বুলি কোৱা হয়। এইটো যিটো কাৰেক্ট এনচাৰ এইটো হ'ব বিচ্ছৰণ বুলি কোৱা হয়। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটো আছে ইয়াতে যে সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰৰ কৰা প্ৰথমজন ব্যক্তি ছাৰ আইজাক নিউটন আৰু আছে আলেকজেণ্ডাৰ ভল্ট। আলেকজেণ্ডাৰ নহয়, এইটো আছে এলচান্দ্ৰ ভল্ট। কিন্তু যিটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ আইজাক নিউটন। ঠিক আছে, ইয়াতে আছে অৱতল লেন্সৰ অভিসাৰী আৰু অপসাৰী লেন্সৰ বুলি কোৱা হয়। অৱতল লেন্সক কি বুলি কোৱা হয়, অভিসাৰী বুলি কোৱা হয়। কাৰেক্ট এনচাৰটো হ'ব এইটোৱেই, অৱতল লেন্সক অভিসাৰী বুলিও কোৱা হয়। তাৰপিছত ইয়াতে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিছে কেইটামান যে অধ্যক্ষেপণ বিক্ৰিয়াজাত কি উৎপন্ন কৰে। অধ্যক্ষেপণ বিক্ৰিয়াজাত কি উৎপন্ন কৰে। তাৰপিছত আছে সংযোজন বিক্ৰিয়া কাক বোলে, এইবোৰ ভালকৈ চাবা। আৰু পিছত আহিছে কি পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয়। তাৰপিছত আহিছে তোমালোকৰ লিটমাছ কি। অ'কে, লিটমাছ কি। তাৰপিছত আছে এচিডবোৰে আম্লিক ধৰ্ম দেখুৱাই কিয়
আছে। তাৰপিছত মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভ আৰু পথালি শাৰীবোৰৰ নাম কি কি? আৰু ইয়াতে আছে 7 নম্বৰটো যে আধুনিক পৰ্যাবৃত্ত তালিকাত সূত্ৰটো লিখা। ৰেচন ক্ৰিয়া কাক বোলে? পাকস্থলীৰ ৰস আম্লিক ধৰ্ম প্ৰদৰ্শন কৰে কিয়? ঠিক আছে। তাৰপিছত 10 নম্বৰ যেটো কুৱেশ্যন এইটো আহিছে, অগ্নাশয় ৰসত থকা প্ৰটিন উৎসেচকৰ নাম লিখা। তাৰপিছত আহিছে মানৱ মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনা কৰা অংশটোৰ নাম কি? বা অংশটোৰ নাম কি? ঠিক আছে। তাৰপিছত আছে এবিধ সঞ্জীৱনীৰ নাম লিখা যিয়ে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। এইটো আহিছে। পিছৰ কুৱেশ্যন আছে আমি ধূপকাঠিৰ গন্ধ কেনেকৈ পাওঁ বা কেনেকৈ লওঁ? তাৰপিছত আছে মানৱ দেহত কিমানযোৰ ক্ৰমজম থাকে? প্ৰতিফলনৰ সূত্ৰ লিখা। তৰাবৰা তিৰবিৰাই কাৰণ কি? দুটা পৰস্পৰ শক্তিৰ উৎসৰ নাম লিখা। তাৰপিছত আছে ৰেডক্স বিক্ৰিয়া কাক বোলে? তাপীয় বিয়োজন বিক্ৰিয়া কাক বোলে? ব্লিচিং পাউডাৰৰ সংকেত লিখা। আৰু এটা আছে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287। এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? তোমালোকৰ শৰ্ট কুৱেশ্যন বহুত অহা দেখা গৈছে 1 নম্বৰ আৰু 2 নম্বৰ বাবে। সো শৰ্ট কুৱেশ্যনবোৰ ভালকৈ পঢ়িবা। আৰু ইয়াতে আছে শ্বসন কেই প্ৰকাৰ আৰু কি কি? শ্বসন কেই প্ৰকাৰ, ঠিক আছে। আৰু আছে স্নায়ু প্ৰবৰ্ধক কেই প্ৰকাৰ আৰু কি কি? ইয়াতে এটা অংক এটা আহিছে যে প্লাছ 1.5D আৰু মাইনাছ 2.5D ক্ষমতাৰ দুখন লেন্সৰ পৰস্পৰ সম্পৰ্কত সংস্পৰ্শত ৰখা হয় লেন্সৰ যুগ্মৰ মুঠ ক্ষমতা নিৰ্ণয় কৰা। এইটো অংকটো ভালকৈ চাবা তোমালোকৰ। এইটো এই লেন্সৰ পৰা আহিছে, মানে দৰ্পণৰ পৰা আহিছে। পোহৰৰ প্ৰতিফলন যেটো আছিল সেইটোৰ পৰা আহিছে, ঠিক আছে। তাৰপিছত আছে ইয়াতে যে প্ৰতিসৰণাংক কাক বোলে? প্ৰতিসৰণাংক অৱতল দাপনৰ দুটা ব্যৱহাৰ লিখা। দূৰদৃষ্টিগ্ৰস্ততা কি? এচিড আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য লিখা। কুৱেশ্যনবোৰ বহুত ইজি হয়, ভালকৈ চাবা। তাৰপিছত আছে নিউলণ্ডেছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি? মানে নিউলণ্ডেছৰ যেটো অষ্টক সূত্ৰ আছিল এইটোৰ কি লিখিব লাগে? সীমাবদ্ধতা। তাৰপিছত আছে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোন কেইটা ধাতু সংকেত সৈতে লিখা। ঠিক আছে, যিকেইটা ধাতু আছে সংকেত সহ লিখিব কৈছে। পিছত তোমালোকৰ ইয়াতে কুৱেশ্যনটো আছে সালোক সংশ্লেষণত বিক্ৰিয়াত প্ৰকৃততে কি কি হয় লিখা। তাৰপিছত আছে 9 নম্বৰটো উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে? বাষ্পমোচন, ৰেচন প্ৰক্ৰিয়া হয়নে? এইটো সুধিছে। আৰু আছে যে কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিন বেজি দিয়া হয় কিয়? কি হৰমনৰ অভাৱত ভাওনা হয়? দুটা কুৱেশ্যন আছে একেলগে, ঠিক আছে, ভালকৈ চাবা। তাৰপিছত ইয়াতে আছে যে এটা প্ৰজাতিৰ সৃষ্টি হোৱা বিভিন্নতাই জীৱক বৰ্তি থকাত কেনেধৰণে সহায় কৰে? আৰু আছে ইয়াতে 12 নম্বৰটো জীৱৰ জীৱনকালত অৰ্জিত চৰিত্ৰবিলাকৰ তৰাসতি সন্তান লৈ কিছু বংশানুক্ৰমিক প্ৰবাহ নঘটে। মানে কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে, তাৰপিছত ইয়াতে যেটো কুৱেশ্যন আছে তোমালোকৰ 13 নম্বৰৰ, এইটো আছে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয়? প্ৰকৃত সূৰ্যোদয়ৰ কিমান সময় আগতে সূৰ্যোদয় সাদৃশ্যমান হয়? তোমালোকৰ যেটো চকু আৰু বাৰে বৰণীয়া পৃথিৱী আছিল সেই কনচেপ্টৰ পৰা আহিছে, ভালকৈ চাবা। ইয়াতে পিছত আহিছে যে এটা আদৰ্শ শক্তিৰ গুণসমূহ কি কি? উৎসৰ গুণসমূহ কি কি? প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে হাওঁফাওঁ কি দৰে গঠিত হয়? ঠিক আছে। তাৰপিছত আহিছে জীৱাশ্মসমূহ কি? বিবৰ্ধন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়? এইটো এটা অংক আছে, অংক নিচিনা, ঠিক আছে। কি আছে যে অৱতল দাপন ক্ষেত্ৰত বস্তুৰ অৱস্থান স্থিৰ বাহিৰত হ'লে প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ ৰশ্মি চিত্ৰৰ সহায়ত দেখুওৱা। ঠিক আছে, এইটো একটা কুৱেশ্যন 3 মাৰ্কৰ কাৰণে আহিছে। পিছত ইয়াতে এটা অংক আহিছে, ভালকৈ চাবা। এইটো 3 মাৰ্কছৰ কাৰণে। অৱতল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য আছে 15 সেণ্টিমিটাৰ। লেন্সখনৰ পৰা কিমান দূৰত লক্ষ্যবস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10 সেণ্টিমিটাৰ দূৰত্বত লেন্সখনে প্ৰতিবিম্ব গঠন
এটা গঠন কৰিব পাৰে। তদুপৰি লেন্সত হোৱা বিবৰ্ধন নিৰ্ণয় কৰা। ঠিক আছে, বিবৰ্ধন ওলাব গৈছে লাষ্টত। চ' ভালকৈ চাবা, এইটো আছে নাইবা আছে এটা। নাইবাটো কি আছে যে বাহন এখনৰ পিছফাললৈ যোৱা উত্তল দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ, দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। চ' এইবিলাক কুৱেশ্যন তোমালোকৰ ডাইৰেক্ট দিয়া আছে অনুশীলনীত। চ' তাৰ পৰা উঠাই দিছে কুৱেশ্যনবোৰ। তাৰপিছত ইয়াতে তোমালোকৰ আছে যে বিক্ৰিয়াবোৰৰ অৱস্থা চিনসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। মানে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব কৈছে। দুটামান দিছে, এটা দুটা। ঠিক আছে, কি আছে? বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ দ্ৰব্য প্ৰস্তুত কৰে বা প্ৰস্তুত হয়। চ' ফাৰ্ষ্ট যিটো তোমালোকৰ চেপ্টাৰ আছে তাৰ পৰা আহিছে। তাৰপিছত 2 নম্বৰটো আছে, চাই ল'বা। ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্য, হাইড্ৰক্লৰিক এচিডৰ দ্ৰব্য পানীৰ সৈতে, ভালকৈ চাই ল'ব কুৱেশ্যনটো। বিক্ৰিয়া কৰি ছডিয়াম ক্লৰাইডৰ দ্ৰব্য পানী উৎপন্ন কৰে। মানে তোমালোকৰ ফাৰ্ষ্ট যিটো চেপ্টাৰ তাৰ পৰা ডাইৰেক্ট উঠাই দিছে, অনুশীলনীতে আছে কুৱেশ্যনটো। অনুশীলনী না প্ৰশ্নৱলীত আছে। ঠিক আছে, তাৰপিছত আছে চৰ্বি আৰু তেলযুক্ত খাদ্য